গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ অন্য এটা ক্লাছলৈ স্বাগতম জনাইছো কালি আমি অনুশীলনী R2ৰ কুৱেশ্যন নম্বৰ 4 লৈকে সলভ কৰিছিলো এতিয়া আমি আৰম্ভণি কৰিম কুৱেশ্যন নম্বৰ 5 ৰ পৰা চোৱা কুৱেশ্যন নম্বৰ 5 ৰ কি দিয়া আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব গতিকে ইয়াত সুধিছে আমাক কি সৰু সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব হেতু আমি প্ৰত্যেকটো সংখ্যাৰ কাৰণে উলিয়াব লাগে গতিকে কৰো আহা ফাৰ্ষ্টটো দিয়া আছে 1525 ইয়াতো আমি আগৰ ধৰণে আগত আমি কি কৰিছিলো ছুটিহৰণ পদ্ধতিৰে তাৰ উৎপাদকখিনি উলিয়াই লৈছিলো হয়নে ছুটিহৰণ পদ্ধতি দি পেলাই তাৰ উৎপাদকখিনি আমি ক্ৰমান্বয়ে উলিয়াই গৈছিলো একেবাৰে সৰু সংখ্যাটো দি প্ৰথম হৰণ কৰিছিলো তাক যোনটো সৰু সংখ্যাৰে হৰণ যায় হেতুৰে হৰণ কৰি পেলাই আমি ক্ৰমান্বয়ে গৈ এনেকুৱা এটা সংখ্যা পাইছিলোগে যে তাত আৰু আমি ভাঙিব নোৱাৰো হিমানতে শেষ হৈ যায় তাৰ পাছত আমি কি কৰিছিলো ক্ৰমান্বয়ে উৎপাদকখিনি লিখিছিলো দুটা সংখ্যা আমি জোৰ বনাই পেলাই তাৰ পৰা আমি এটা লৈছিলো হয়নে মনত পৰিছে কথাখিনি গতিকে ইয়াতো আমি তেনেকৈ আগবাঢ়িব লাগিব চোৱা 1525 এটো চোৱা দেখকে আমি গম পাইছো এটো 2 ৰে হৰণ নাযায় কাৰণ এককৰ ঘৰত কি আছে চোৱা 5 আছে গতিকে 2 ৰে হৰণ কেতিয়াও নাযায় কাৰণ 5 টো যুগ্ম আৰু 2 ৰে সদায় কি হয় এককৰ ঘৰত যুগ্ম সংখ্যা থাকিলেহে হৰণ যায় গতিকে 2 ৰে হৰণ নাযায় 3 ৰে হৰণ যায় নেকি আমি চাও কিমান হয় 5 5 10 11 12 13 13 টো 3 ৰে হৰণ নাযায় গতিকে 3 ৰেও হৰণ নাযায় এতিয়া আমি যাম 5 লে 5 ৰে কেতিয়া হৰণ যায় যেতিয়া কি হয় এককৰ ঘৰত শূন্য থাকে নাইবা 5 থাকে 0 থাকে নাইবা 5 থাকে এতিয়া আমি গম পালো যে 1525 ক 2 ৰেও হৰণ নাযায় 3 ৰেও হৰণ নাযায় কিন্তু 5 ৰে হৰণ যাব গতিকে আমি আগবাঢ়ো হৰণ প্ৰক্ৰিয়াটো 5 3 গুণ কিমান হ'ব 15 হয়নে এতিয়া চোৱা আগৰ নিচিনা মই যে কালি যে বুজাইছিলো তোমালোকক সিচুৱেশনটো আকৌ আহি পৰিছে 5 ত কি 2 টো কি হয় সৰু হয় গতিকে 5 ৰে 2 হৰণ নাযাব গতিকে আমি কি দিব লাগিব লগে লগে শূন্য এটা দিব লাগিব এতিয়া এই 2 আৰু 5 টি মিলি কিমান হৈ গল 25 গতিকে 5 5 গুণ 25 হয়নে এতিয়া চাবা এটুক আকৌ 5 ৰে যাব 3 ৰে যায় নেকি আকৌ এবাৰ আমি চাই লওঁ 5 6 7 8 8ক 3 ৰে হৰণ যায় জানো না যায় গতিকে আমি কি কৰিম আকৌ 5 ৰে হৰণ কৰিম 5 6 গুণ 30 5 গুণ 5 61ক 2 ৰে হৰণ নাযায় কাৰণ ইয়াৰ এককৰ ঘৰত 1 আছে 3 ৰে হৰণ নাযায় 6 কে 7 হয় 7ক 3 ৰে হৰণ নাযায় 4 ৰে হৰণ যোৱাৰ কথাই নাহে কাৰণ কি হৈ আছে এটো অযুগ্ম সংখ্যা 6 ৰে নাযায় কাৰণ এটো অযুগ্ম 8 ৰে নাযায় কাৰণ এটো অযুগ্ম 1 হয়নে 5 ৰে যোৱাৰ কথাই নাহে গতিকে বাকি থাকিল কি 7 আৰু 9 হয়নে 7ৰ নেউতা মাটি চোৱা তোমালোকে নুপুৱা 61 9ৰ নেউতা মাটি চোৱা নুপুৱা 11 টো নাহেই বাৰু 66 হলহেতেন 13 টো নাহে গতিকে ইয়াত কি পাম জানানে আমি 61 গুণ 61 ইয়াক আৰু ভাঙিব নোৱাৰি গতিকে আমি কি লিখিম চোৱা 1525 ইকুৱেল টু আমি এখিনি ক্ৰম অনুসাৰে লিখি যাম 5 into 5 into 61 এতিয়া ইয়াত চোৱা এই দুটা জোড়া হৈ আছে হয়নে দুটাকে আমি জোড়া পাতিছিলো তাৰ পৰা আমি কি কৰিছিলো এটা লৈছিলো ইয়াৰ পৰা এটা 5 আহিব এতিয়া 61 টো অকলশৰীয়া হৈ আছে তাৰ লগত যদি আৰু এটা 61 থাকে তেনেহলে আমি তাৰ পৰা এটা 61 পাম নহয় জানো গতিকে চোৱা আমাক কোৱেশ্চনটো কি সুধিছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব গতিকে ইয়াত যদি আমি আৰু এটা 61 পূৰণ কৰি দিও তেনেহলে এই দুটা 61 ৰ পৰা আমি এটা 61 পাম হয়নে গতিকে 5 আৰু 61 পূৰণ কৰি যোনটো সংখ্যা পাই যাম হেতুৱে হৈ যাব ইয়াৰ বৰ্গমূল হয়নে গতিকে বৰ্গমূল উলিয়াবলৈ আমাক কি লাগিব আৰু এটা 61 আমি পূৰণ কৰিব লাগিব নহয় জানো গতিকে আনসাৰটো আমি পাই গলো নে যে এটো মই তোমালোকক বুজাবৰ কাৰণেহে লিখিছো দেই 5 into 5 into 61 তে কথাখিনি শেষ হ'ব ইয়াত আমি উৎপাদক হিচাপে একেটাহে পাইছো এটো মই তোমালোকক এক্সট্ৰাকে লিখাইছো বুজাবলৈ দুটা থাকা হলে আমি কি কৰিলহেতেন জোড়া পাতাই পেলাই তাৰ পৰা আমি এটা ললোহেতেন হয় এতেকে 1525 ক 61 এৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ বৰ্গ হ'ব ধৰিব পাৰিছা যোনটো অকলশৰীয়া হৈ থাকিব তেনেকুৱা হেতু সংখ্যাকে যদি আমি আৰু এবাৰ পূৰণ কৰি দিও তেতিয়া সেই দুটাৰ জোড়াৰ পৰা আমি দুটাক যে জোড়া পাতাইছিলো তাৰ পৰা আমি এটা লব পাৰিম হয় কিন্তু ইয়াত কি হৈ আছে 61 টো অকলশৰীয়া হৈ আছে আমিটো 61 টো ইয়াৰ পৰা লব নোৱাৰো দুটা লাগিব আমাক গম পাইছা কথাটো ধৰিব পাৰিছা চাই লোৱা ভালকে তোমালোকে এতিয়া আমি যাও নেক্সট কোৱেশ্চন টুলে
মই 3 নম্বৰটো কৰাই দিওঁ তোমালোকক 3 নম্বৰটোত আছে 2028 হেতু মই কৰাই দিওঁ তোমালোকক 2028 বাকিখিনি আমাৰ বৰ্গমূল উলিওৱাৰ নিচিনাকে আমি কি কৰিব লাগিব আগবাঢ়িব লাগিব ছুটি হৰণ পদ্ধতি দি তাৰ উৎপাদকখিনি আগধৰি আমি উলিয়াই ল'ব লাগিব গতিকে 2028 দুইৰে হৰণ যাব আমি দেখিয়ে গম পাইছো কাৰণ কিয় এককৰ ঘৰত 8 আছে আৰু 8টো কি হয় যুগ্ম সংখ্যা হয় হয়নে গতিকে দুইৰে হৰণ যাব তিনিৰে হৰণ যায় নেকি আমি এবাৰ চাও 8 9 10 11 12 12ক তিনিৰে হৰণ যায় 3 4 গুণ 12 গতিকে কি হয় দুইৰেও হৰণ যাব তিনিৰেও হৰণ যাব আৰু বাকি কিটাৰে হৰণ যায় নেকি তোমালোকে চাবাচোন 4 6 এইবিলাকেৰে হৰণ যায় নেকি তোমালোকে চাবা 5ৰে তো হৰণ নাযায় বাৰু কাৰণ কি হৈছে এককৰ ঘৰত 0 আৰু 5 থাকিব লাগে কিন্তু ইয়াত কি আছে 8 আছে গতিকে 5ৰে নাযায় এতিয়া সোৱা 2 আৰু 3 ৰেও আমি হৰণ 2 ৰেও হৰণ যায় আৰু 3 ৰেও হৰণ যায় বুলি আমি গম পালো কিন্তু আমি এতিয়া লম কোনটো 2 টো লম 2 আৰু 3 ৰ ভিতৰত হৰণ যোৱা সংখ্যা কেইটাৰ ভিতৰত 2 আৰু 3 ৰে যায় এই দুটাৰ ভিতৰত সৰু কোনটো 2 টো গতিকে আমি 2 ৰে হৰণ কৰিম 2 10 গুণ 20 2 গুণ 2 4 গুণ 8 এটুকু আকৌ 2 ৰে হৰণ যাব 2 5 গুণ 10 একক হৰণ নাযায় গতিকে কি হ'ব শূন্য এটা দিব লাগিব তাৰপিছত 2 7 গুণ 14 এতিয়া চোৱা 507 এটো কেতিয়া কি হ'ব 2 ৰে হৰণ যাব জানো নাযায় কাৰণ এককৰ ঘৰত অযুগ্ম সংখ্যা আছে গতিকে আমি 3 ৰে হৰণ যায় নেকি চাও হাতে পাছে যোগ কৰিলে কিমান হ'ব 12 12ক 3 ৰে হৰণ যায় 3 4 গুণ 12 গতিকে এটো 3 ৰে হৰণ যাব 3 গুণ 3 2 3 6 গুণ 18 2 3 9 গুণ 27 এটুক আকৌ কিহেৰে যাব 9 6 15 কে 16 গতিকে এটুক 2 ৰেও না যায় 3 ৰেও না যায় 4 ৰেও না যায় কাৰণ এটো অযুগ্ম সংখ্যা তোমালোকৰ যদি বৰ্গ সংখ্যাৰ তালিকাখন মনত আছে তোমালোকে মানে 13 * 13 কৰিলে কিমান পাবা বাৰু 3 3 গুণ 9 3 গুণ 3 1 3 গুণ 3 1 গুণ 1 গতিকে পাই গলো নে 13 ৰ লগত 13 পূৰণ কৰিলে আমি কি পাই যাম 169 এনেকে ধৰা 11 11 পূৰণ কৰিলে 121 12 12 পূৰণ কৰিলে 144 এনেকে কিছুমান তোমালোকে যদি মনত ৰাখিব পৰা তেনেহলে ক্যালকুলেশনত তোমালোকৰ সুবিধা হ'ব গতিকে 13 13 পূৰণ কৰি আমি কিমান পালো 169 13 13 পূৰণ কৰি পেলে 169 পালো গতিকে 13 আৰু আমি কি লিখিব পাৰিম 13 গুণ 13 হয়নে আৰু তাতকে বেলেগ তাৰ উৎপাদক নাথাকে 13 গুণ 13 এতিয়া 2028ক আমি কি লিখিব পাৰিম 2 * 2 * 3 * 13 * 13 এতিয়া ভালকে মন কৰিবা এই দুটা দুইৰ পৰা আমি এটা দুই লব পৰা হৈ আছো 3 টো অকলখৰীয়া হৈ আছে 13 13 টো জোড়া পাতি আছে গতিকে তাৰ পৰা আমি এটা 13 লব পাৰো এতিয়া 3 টো অকলখৰীয়া হৈ আছে তাৰ লগত যদি আমি আৰু এটা 3 পূৰণ কৰি দিও তেনেহলে দুটা 3ৰ পৰা আমি কি এটা 3 পালো হেতেন নে গতিকে এতিয়া সংখ্যাটোৰ লগত কি পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হলহেতেন গম পাইছানে নুকুৱাকে গম পাইছানে আনসাৰটো 3 পূৰণ কৰিব লাগিব হয়নে কাৰণ 3 এটা আছে তাৰ লগত আৰু এটা যদি 3 পূৰণ কৰি দিয়া হলে কি হলহেতেন তাৰ পৰা আমি এটা 3 লব পাৰিলো হেতেন হয় আৰু কি হলহেতেন সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হলহেতেন যদি কিবা ডাউট থাকে তোমালোকে মোক খুদিবা মই দুটা কৰাই দিছো তোমালোকক প্ৰসেসটো মই ভালকে বুজাই দিবলৈ চেষ্টা কৰিছো বাকিখিনি তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু যদি কিবা কনফিউজন থাকে মোক কবা মই আলোচনা কৰি দিম এনেকুৱা নহয় যে বাকি দুটা মই নকৰাও তাৰ মানে হোমৱৰ্ক দিছো তোমালোকক কৰিবলৈ যদি তোমালোকে কৰিব নোৱাৰা বা কৰবাত খেলিমেলি লাগে কনফিউজন লাগে তোমালোকে মোক খুদিবা বা কৰি দিবলৈ কবা মই কৰি দিম ঠিক আছে তেনেহলে আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো সোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব অথনি আমাক খুদিছিলে পূৰণ এতিয়া খুদিছে হৰণ প্ৰসেসটো কিন্তু একেটাই হ'ব আমি বৰ্গমূল উলিয়াবলৈ যেনেকৈ ছুটি হৰণ পদ্ধতি দি প্লা উৎপাদক বিশ্লেষণ উৎপাদকখিনি উলিয়াই লৈছিলো ঠিক তেনেকৈ আগবাঢ়িব লাগিব গতিকে মই 2 নম্বৰটো কৰাইছো ফাৰ্স্ট 1584 1584 গতিকে ফাৰ্স্টত আমি কি কৰিম 1584 ৰ আমি উৎপাদকখিনি উলিয়াই লম 1584 এককৰ ঘৰত কি আছে 4 আছে গতিকে সংখ্যাটো কি হ'ব 2 ৰে হৰণ যাব 3 ৰে হৰণ যায় নে না যায় আমি চাও 5 1 6 8 6 14 14 4 18 18ক 3 ৰে হৰণ যায় 3 6 গুণ
18 গতিকে কি হ'ব 2 ৰেও হৰণ যায় সংখ্যাটো 3 ৰেও হৰণ যায় কিন্তু আমি কি লম 2 ক লম ঠিক আছে 2 7 গুণ 14 2 9 গুণ 18 2 2 গুণ 4 2 3 গুণ 6 1 2 9 গুণ 18 1 2 6 গুণ 12 2 গুণ 2 2 9 গুণ 18 2 8 গুণ 16 2 9 গুণ 18 1 2 9 গুণ 18 এতিয়া চোৱা 99 আহি গ'ল এটুকটো 2 ৰে হৰণ নাযায় হয়নে 99 কি হ'ব 2 ৰে হৰণ যাব জানো নাযায় কাৰণ 9 টো এককৰ ঘৰত থকা এককৰ ঘৰত 9 আছে 9 টো কি হয় অযুগ্ম সংখ্যা গতিকে এতিয়া চোৱা 9 আৰু 9 আছে একক আৰু দহকৰ ঘৰত দেখি তোমালোকে ধৰিব পাৰিছাই চাগে এটো 3 ৰে হৰণ যাব আমি যোগ নকৰিলেও হ'ল কাৰণ 9 3 ৰে হৰণ যায় গতিকে দুইটা স্থানত একক আৰু দহকৰ স্থানত কি আছে 9 9 আছে গতিকে 3 ৰে হৰণ যাবই গতিকে 3 3 গুণ 9 3 3 গুণ 9 33 কিহেৰে যাব 3 3 ৰে কেবাৰ যাব 3 গুণ 3 3 গুণ 3 11 11 1 গুণ 11 হল এতিয়া আমি কি লিখিব পাৰো 1584 equal to 2 into 2 into 2 into 2 1 2 3 4 into 3 into 3 into 11 একেটা সংখ্যাকে কেইবাবাৰ ৰিপিট হৈছে হয়নে 2 4টা আছে গতিকে তোমালোকে গণি গণি লিখিবা ভুল হোৱাতকে কি বেটাৰ কি তোমালোকে যে অলপমান সময় দি শুদ্ধকে কৰাটো হয়নে গতিকে অলপমান সময় দিবা গণি চাবা লাষ্টত আকৌ তোমালোকে ইয়াত লিখাৰ পিছত কি কৰিবা গণি চাবা ইয়াত কেটা আছিল আৰু তোমালোকে ইয়াত লিখিছা কেটা ইয়াৰ পৰা ইয়াত লিখোতে হয়তো ভুলো হ'ব পাৰে এটা কম বেছিও হ'ব পাৰে গতিকে তেতিয়া কি হ'ব গোটেই অংকটো ভুল হৈ যাব হয়নে গতিকে তোমালোকে কি কৰিবা ইয়াত লিখাৰ পিছত এটো আৰু ইয়াত কিমানটা আছে ইয়াত কিমানটা আছে সেই দুটা মিলাই চাবা ঠিক আছে এতিয়া চোৱা সব জোড়া বান্ধি বান্ধি আছে 2 দুটা আছে 2 দুটা আছে 3 দুটা আছে অকলখৰে কোন আছে 11 যদি 11 টো আমি নাইকিয়া কৰি দিও 11 টোক যদি আমি অতৰাই দিও তেনেহলে কি হ'ব এই দুটা দুইৰ পৰা এটা দুই পাম এই দুটা দুইৰ পৰা এটা দুই পাম এই দুটা তিনিৰ পৰা এটা তিনি পাম আৰু প্ৰত্যেকটো বস্তু দুটা দুটাকে পূৰণ হৈ আছে গতিকে সংখ্যাটো পূৰ্ণবৰ্গ হৈ যাবনে 2 দুগুণ একেটা সংখ্যাকে দুবাৰ পূৰণ হৈছে 2 দুবাৰ আকৌ 3 দুবাৰ অকলখৰে কোন আছে 11 যদি আমি 11 টোকে অতৰাই দিও তেনেহলে কি হ'ব সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব এক গতিকে কি হ'ব এতেকে 1584 ক 11 ৰে হৰণ কৰিলে কি হ'ব সংখ্যাটো পূৰ্ণবৰ্গ ঠিক আছে গম পালা চাই লোৱা এতিয়া কোৱেশ্চন নম্বৰ 6 ৰ মই 2 নম্বৰটো কৰি দিলো এতিয়া 3 নম্বৰটো কৰি দি আছো 2645 এতিয়া চাবা আকৌ আগৰ পদ্ধতি হয়নে 2645 এতিয়া চোৱা ইয়াত এককৰ ঘৰত কি আছে 5 আছে কিন্তু 5 টো দেখিয়ে তোমালোকে ডাইৰেক্ট কি কৰিবা 5 ৰে হৰণ যায় বুলি ডাইৰেক্ট 5 ৰ পৰা হৰণ কৰা ষ্টাৰ্ট নকৰিবা প্ৰথম চাই লবা 2 ৰেটো হৰণ নাযায় তোমালোকে গম পাইছে কাৰণ 5 টো অযুগ্ম কিন্তু 3 ৰে হৰণ যায় নেকি তোমালোকে এবাৰ চেক কৰি লবা ঠিক আছে গতিকে আমি চাই লও 3 ৰে হৰণ যায় নেকি 6 6 4 10 10 পাছে 15 16 17 এতিয়া আমি কনফাৰ্ম হলো যে 17 ক 3 ৰে হৰণ নাযায় গতিকে কি হ'ব গোটেই সংখ্যাটোক জানো 3 ৰে হৰণ যাব না যায় সংখ্যাটোক যেহেতু এতিয়া 3 ৰে হৰণ নাযায় গতিকে আমি কি কৰিম 5 ৰ পৰা আগবাঢ়িম আগধৰি তোমালোকে চাই লবা যে সংখ্যাটোক 3 ৰে হৰণ যায় নে 2 ৰে হৰণ যায় নে তাৰ পাছতহে তোমালোকে প্ৰথম দেখিয়ে যদি গম পোৱা যে 5 ৰে হৰণ গৈ আছে বা 6 ৰে হৰণ গৈ আছে হৰণত কিন্তু আগ নাবাঢ়িবা চাই লবা যে 2 ৰে হৰণ যায় নে 3 ৰে হৰণ যায় ঠিক আছে একেবাৰে সৰু সংখ্যাটোৰ পৰা আমি আৰম্ভ কৰিলে কি হ'ব জানানে আমাৰ কৰিবলৈ পিছত অংকটো উলিয়াবলৈ মানে সুবিধা হয় ঠিক আছে এতিয়া 5 ৰে হৰণ কৰিলে 5 5 গুণ 25 5 2 গুণ 10 5 9 গুণ 45 এতিয়া চোৱা 9 10 11 11 পাছে কিমান হ'ব 16 2 ৰেটো হৰণ নাযায় কিন্তু 3 ৰে হৰণ যায় জানো নাযাব 9 খাতে 16 হৈ আছে 16 ক 3 ৰে হৰণ নাযায় 4 ৰে হৰণ নাযায় কাৰণ 4 টো যুগ্ম আৰু এককৰ ঘৰত আছে অযুগ্ম সংখ্যা মই যে তোমালোকক প্ৰথমতে টিপস খিনি দিছিলো 2 ৰে কেতিয়া হৰণ যায় 3 ৰে কেতিয়া হৰণ যায় 5 ৰে কেতিয়া হৰণ যায় সেই টিপস খিনি এতিয়া কেনেকৈ কামত আহিছে ধৰিব পাৰিছা
গতিকে তোমালোকৰ কিমান টাইম বাছি গৈছে প্ৰত্যেকবাৰ কৰি থাকাতকে 2 ৰে হৰণ যায় নে 3 ৰে হৰণ যায় নে চাই থাকাতকে তোমালোকে যদি হেখিনি ট্ৰিক্সখিনি এপ্লাই কৰা তোমালোকৰ কি হ'ব পটককে হৈ যাব হয় গতিকে 4 ৰে হৰণ যোৱাৰ কথাই নাহে কাৰণ 4টো যুগ্ম আৰু ইয়াত এককৰ স্থানত কি আছে অযুগ্ম সংখ্যা 5 ৰে হৰণ নাযায় আমি জানো 5 ৰে কেতিয়া হৰণ যায় যেতিয়া কি হয় এককৰ স্থানত 0 আৰু 5 থাকে গতিকে ইয়াত আছে 9 গতিকে হৰণ নাযাব 6 ৰে হৰণ নাযায় কাৰণ 6টো যুগ্ম 7 ৰে হৰণ যায় নেকি আমি কি কৰো হৰণ কৰি চাও নাযায় 7 ৰে হৰণ নাযায় 7 5 গুণ কি হ'ব 35 হ'ব গতিকে 7 ৰে হৰণ নাযায় 8 ৰে হৰণ যোৱাৰ কথাই নাহে কাৰণ 8টো যুগ্ম 9 ৰে হৰণ কৰি চাও যায় নেকি হৰণ ক্ৰমান্বয়ে আমি কি কৰিব লাগিব আগবাঢ়ি গৈ থাকিব লাগিব এটো ইয়াক আমি কি হ'ব এতিয়া যুগ্ম সংখ্যাৰে হৰণ নাযায় বুলি আমি গম পালোই কাৰণ কি হৈছে এককৰ ঘৰত অযুগ্ম সংখ্যা আছে গতিকে আমি কি কৰিব লাগিব 7 ৰে কৰিম 9 ৰে কৰিম 11 ৰে কৰিম 13 ৰে কৰিম 15 দি নকৰো কাৰণ 15ত কি হ'ব 5 আছে গতিকে 5 থাকা মানে তাত 0 আৰু 5 থাকিব লাগিব এককৰ ঘৰত হয়নে 15 নকৰো 16 নকৰো আকৌ 17 দি কৰি চাম 19 দি কৰি চাম এনেকে কি কৰিব লাগিব আমি আগবাঢ়ি গৈ থাকিব লাগিব তাৰ পাছত যদি তাত আকৌ হৰণ না যায় তেনেহলে 21 দি কৰিম 23 দি কৰিম গম পাইছা কেনেকে আগবাঢ়িব লাগিব এতিয়া 529 9 ৰে হৰণ কৰি চাও না যাব হয়নে 9 9 গুণ 81 হয় 9 ৰেও হৰণ না যায় 11 ৰে যায় নেকি চাও এতিয়া 9 ৰে না যায় যেতিয়া আমি কলৈ যাম 11 লে যাম 11 লে যাম 529 11 5 গুণ 55 হয়নে 11 4 গুণ কি হ'ব 44 12 পৰা 4 গলে 8 89 না যায় 88 হোৱা হলে হৰণ গলহেতেন গতিকে এতিয়া যাম আকৌ আমি 13 লে 13 দি হৰণ যায় নেকি 13 ৰে 9 হৰণ না যায় সৰু সংখ্যা 13তকে 9টো সৰু 14 দিন নোৱাৰো 15 দিন নোৱাৰো 16 দিন নোৱাৰো 17 দি কৰি চাও 17 ৰে 19 হৰণ না যায় গতিকে এটোও নহব 17 গুণ 17 হ'ব আকৌ 2 বাকি থাকিব এতিয়া আমি যাম 19 লৈ না যাব 19 দিও না যায় এতিয়া আমি কি হলে যাব লাগিব 21 হয়নে 19 ৰ পিছত 20 20 ৰেটো হৰণ না যায় কাৰণ 20 টো কি হয় যুগ্ম সংখ্যা এতিয়া আমি যাম 21 লৈ 21 ৰেও না যায় এতিয়া আমি 23 ৰে কৰি চাও 529 23 দুগুণ 3 দুগুণ 6 2 দুগুণ 4 46 হয়নে 12 পৰা 6 গলে 6 আৰু 69 2 3 3 3 গুণ 9 3 দুগুণ 6 পালোগেনে ফাইনালি আমি পালোগেনে 69 0 এতিয়া 23 লগত 23 পূৰণ কৰিলে আমি কিমান পাও 529 এনেকে কৰি গৈ থাকিব লাগিব তোমালোকে আগবাঢ়ি গৈ থাকিব লাগিব ঠিক আছে ধৈৰ্য হেৰুৱাই নেপেলাবাই যে ঋতু নোলাবই আৰু ঠিক আছে এনেকে কৰি আগুৱাই গৈ থাকিবা ইয়াত আমাৰ কিমানখিনি টাইম গৈছে এতিয়া যদি তোমালোকে 2 ৰেও হৰণ কৰিছা 4 ৰেও হৰণ কৰিছা একেবাৰে প্ৰথমৰ পৰা যদি হৰণ কৰি গৈ থাকা আৰু কিমান টাইম লাগিলহেতেন ভাবি চোৱাচোন গতিকে এটো কি হল 23 পূৰণ 23 আৰু 23 কিহেৰে যাব 23 এগুণ এতিয়া আমি কি লিখিম 2645 এটো কি বুলি লিখিব পাৰিম 5 into 23 into 23 এতিয়া গম পাইছে আনসাৰ কি হ'ব হয়নে যদি ইয়াৰ লগত আৰু এটা 5 থাকিলেতেন তেনেহলে 5 দুটা থাকিলেতেন প্ৰত্যেকটো সংখ্যাই দুটা থাকিলেতেন মানে কি হলহেতেন সংখ্যাটো পূৰ্ণবৰ্গ হলহেতেন 5 ৰ লগত 5 পূৰণ কৰিলেহেতেন 23 লগত 23 পূৰণ হৈ আছে গতিকে কি হলহেতেন সংখ্যাটো পূৰ্ণবৰ্গ হলহেতেন এতিয়া যদি আমি 5 টো যদি আমি অতৰাই দিও 5 টো যদি আমি অতৰাই দিও তেনেহলে কি হৈ যাব 23 into 23 একেটা সংখ্যাকে দুবাৰ পূৰণ হৈ আছে গতিকে সংখ্যাটো পূৰ্ণবৰ্গ হৈ যাব হয় পূৰণত আমি কি কৰিছিলো অকলখৰীয়াটোক আৰু এটা জোড়া দিছিলো অকলখৰীয়াটোৰ লগত আৰু এটা আমি কি কৰিছিলো সংখ্যা এটা তাৰ লগ কৰি দিছিলো কিন্তু ইয়াক আমি কি কৰিছিলো অকলে থকা সংখ্যাটোক একে অতৰাই পেলাইছো ডিফাৰেন্স কিমানখিনি বাকি গোটেই প্ৰসেসটো একে যেতিয়া আমি কি হয় কোনটো কি সংখ্যাৰে পূৰণ কৰিলে বুলি যদি আমি আমাক খুধে তেনেহলে আমি কি কৰিব লাগিব অকলখৰীয়া সংখ্যাটো লগ কৰি পেলাই আৰু এটা একে সংখ্যা আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু যদি আমাক কি সংখ্যাৰে হৰণ কৰিব লাগিব বুলি যদি খুধে তেনেহলে অকলখৰীয়াকে থকা সংখ্যাটোক আমি কি কৰিব লাগিব অতৰাই পেলাব লাগিব মানে কি হ'ব আনসাৰটো যে সেই গোটেই সংখ্যাটোক সেই অকলখৰীয়াকে থকা সংখ্যাটোৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব
ডিফাৰেন্স কিমানখিনি ধৰিব পাৰিছা সেনাৰ কেম্প এটাত নায়কজনে 1764 জন সৈন্যক বৰ্গাকাৰ ৰূপত এনেদৰে থিয় কৰালে যাতে দীঘে পথালিয়ে শাৰীবোৰত সমান সংখ্যক সৈন্য থাকে এতিয়া আমাক কৈয়ে দিলে সমান সংখ্যক সৈন্য থাকে বুলি কৈ দিছে আমাক হয়নে গতিকে প্ৰতি শাৰীতে কেইজনকৈ সৈন্য আছিল প্ৰতি শাৰীতে কেইজনকৈ সৈন্য আছিল এতিয়া আমাক দিয়া আছে সৈন্যৰ সংখ্যা দিয়া আছে আৰু কি দিয়া আছে দীঘে পথালিয়ে থকা সৈন্যৰ সংখ্যা সমান যদি ধৰা ইয়াত আছে 15 জন ধৰিছোহে দেই মই ইয়াতো থাকিব 15 জন হয়নে গতিকে আমাক সেই সংখ্যাটো মানে এতিয়া আমাক আলটিমেটলি কি উলিয়াব দিছে বাৰু 1764 ৰ বৰ্গমূল উলিয়াবলৈ দিছে নে বাৰু কাৰণ কি কৈছে আমাক দীঘে পথালিয়ে সমান সংখ্যক সৈন্য থাকে এতিয়া কিবা এটা সংখ্যা ধৰি ললো আমি 625 তাক আমি কি পূৰণ কৰি পাও 25 পূৰণ 25 কৰি পেলাই আমি কি পাও 625 এতিয়া আমাক দিয়া আছে ধৰা মই কোৱেশ্চনটোৰ কথা বাদ দিলো এটো তোমালোকে চোৱা টোটেল সৈন্যৰ সংখ্যা আমাক দিয়া আছে 625 এতিয়া কৈছে যে আমাক দীঘে পথালিয়ে কি হৈছে সমান সংখ্যক সৈন্য থাকে সমান সংখ্যক সৈন্য থাকে এই দীঘে ইয়াত যিমান থাকিব সৈন্য ইয়াতো কিমান থাকিব হয় আলটিমেটলি মানে কি হৈছে ইয়াক আমাৰ ইয়াৰ 625 ৰ বৰ্গমূল উলিয়াবলৈ দিছে নে বাৰু হয় বৰ্গমূলটো উলিয়ালে আমি আনসাৰটো পাই যাম নে গতিকে আমি আগবাঢ়ো এতিয়া দিয়া আছে সৈন্যৰ সংখ্যা কিমান দিয়া আছে 1764 আৰু কি দিয়া আছে আৰু দীঘে পথালিয়ে থকা সৈন্যৰ সংখ্যা সমান যেহেতু দীঘে পথালিয়ে থকা সৈন্যৰ সংখ্যা সমান মানে একেটা সংখ্যাকে দুবাৰ পূৰণ কৰি আমি 1764 to 1764 টো পামনে হয়নে ধৰিব পাৰিছা গতিকে সংখ্যাটো পাই যামনে আমি যদি আমি 1764 ৰ বৰ্গমূল উলিয়াও হয় 1764 ৰ বৰ্গমূল উলিয়ালে আমি দীঘে থকা সৈন্যৰ সংখ্যাও পাই যাম আৰু পথালিয়ে থকা সৈন্যৰ সংখ্যাও পাই যাম গতিকে এতিয়া আমি কি কৰিম জানানে উৎপাদক বিশ্লেষণ পদ্ধতি দি আমি আগবাঢ়িম আমিতো শিকিয়ে থৈছো বৰ্গমূল কেনেকৈ উলিয়াব লাগে এতিয়া কি হ'ব 1764 2 8 গুণ 16 2 8 গুণ 16 2 দুগুণ 4 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 4 4 8 একে 9 3 ৰে হৰণ যাব 3 গুণ 3 3 4 গুণ 12 3 7 গুণ 21 আকৌ 3 ৰে হৰণ যাব 3 4 গুণ 12 3 9 গুণ 27 তাৰ পাছত এটো কিহেৰে হৰণ যাব 7 7 গুণ 49 হয়নে গতিকে আমি এটা কি লিখিব পাৰো 1764 equal to 2 into 2 into 3 into 3 into 7 into 7 গতিকে বৰ্গমূল উলিয়াবলৈ কি কৰিব লাগিব এই দুটা জোৰাৰ পৰা আমি দুটাক যে জোৰা পাতি পেলাই এটা ল'ব লাগিব হয়নে এটা 2 আহিব এই দুটাৰ পৰা এটা 3 আহিব এই দুটা 7 ৰ পৰা এটা 7 আহিব 7 3 গুণ 21 21 দুগুণ 42 ধৰিব পাৰিছা ইমানখিনলৈকে কেনেকৈ আমি গম পালো যে বৰ্গমূল উলিয়াব লাগিব বুলি কাৰণ আমাক কি দিয়া আছে দীঘে পথালিয়ে থকা সৈন্যৰ সংখ্যা সমান মানে দুটা একে সংখ্যা পূৰণ কৰিলে আমি কি পাম 1764 পাম গতিকে আমি কি উলিয়াব লাগিব 1764 ৰ যদি বৰ্গমূল উলিয়াই দিও তেনেহলে আমি দীঘে পথালিয়ে থকা সৈন্যৰ সংখ্যা পাই যাম হয় চাই লোৱা তোমালোকে এবাৰ গতিকে আনসাৰটো কেনেকৈ লিখিব লাগিব চাবা লাষ্টত কি খুদিছে চোৱা প্ৰতি শাৰীত কেইজনকৈ সৈন্য আছিল গতিকে আনসাৰটো হ'ব এতেকে প্ৰতি শাৰীত 42 জনকৈ
42 জনকৈ সৈন্য আছিল 42 জনকৈ সৈন্য আছিল ধৰিব পাৰিছা তোমালোকে যদি বৰ্গমূলটো উলিয়াই পেলাই 42 বুলি যদি ধৰা বৰ্গমূলটো উলিয়াই পেলাই থৈ আহা অংকটো কিন্তু অসম্পূৰ্ণ হৈ থাকিব তোমালোকে লাষ্টত এই লাইনটো লিখিব লাগিব আখৰৰ অংকবিলাকত তোমালোকে যোনটো খুধে কোৱেশ্চনটোত তোমালোকক যোনটো বিচাৰে যোনটো আনসাৰ বিচাৰে হেতু তোমালোকে এনেকে ডেফিনেটলি লিখি থৈ আহিব লাগিব ঠিক আছে এতিয়া তোমালোকে নেক্সট কোৱেশ্চনটো চোৱা 8 নম্বৰ কোৱেশ্চনত কি আছে 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা এতিয়া যদি আমাক পূৰ্ণবৰ্গ সংখ্যা নিদি পেলাই দিলেহেঁতেন যে আটাইতকৈ সৰু সংখ্যাটো উলিওৱা বুলি 4 9 আৰু 10 এৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা বুলি তেনেহলে আমি কি উলিয়ালোহেঁতেন জানানে লসাগুটো উলিয়ালোহেঁতেন আৰু এতিয়াও আমি লসাগুৱে উলিয়াম তাৰ পিছত কি কৰিব লাগে মই লসাগুটো উলিওৱাৰ পিছত তোমালোকক বুজাই দিম আটাইতকৈ সৰু সংখ্যাটো বুলি কৈছে আটাইতকৈ সৰু মই তোমালোকক যেতিয়া লসাগু গসাউৰ কথা আহিব তেতিয়া মই তোমালোকক কৈ দিম যে লসাগু কেতিয়া ইউজ হয় আৰু গসাউ কেতিয়া ইউজ হয় কিছুমান বিশেষ শব্দ থাকে সেই শব্দবিলাক চাই আমি গম পাওঁ যে কোনটোত লসাগু ব্যৱহাৰ হ'ব আৰু কোনটোত গসাউ ব্যৱহাৰ হ'ব ঠিক আছে গতিকে এতিয়া আমি কি উলিয়াই লওঁ লসাগু উলিয়াই লওঁ সো 4 9 আৰু 10 4ক আমি কি লিখিব পাৰো 2 * 2 সৰু সংখ্যা হেকাৰণে আমি কি কৰিছো মুখতে উলিয়াই লৈছো হৰণ আকৌ কৰিছোৱা নাই মানে ধৰা ছুটি হৰণ পদ্ধতিৰে যে আমি উৎপাদকখিনি উলিয়াই লওঁ তেনেকৈ উলিয়াই লোৱা নাই কাৰণ সৰু সংখ্যা মুখতে ওলাই যাব এটো আমি কি লিখিব পাৰো 2 স্কয়াৰ তাৰ পাছত আছে 9 9টোক আমি কি লিখিব পাৰো 3 * 3 মানে 3 স্কয়াৰ 10টোক আমি কি লিখিব পাৰো 2 * 5 হয়নে 2 5 গুণ 10 এতেকে 4 9 আৰু 10ৰ লসাগু কি হ'ব জানানে বেছি কিটা চাব লাগিব মানে কোনটো কথা কৈছো মই 4 পালো 9 পালো আৰু 10 হয়নে সংখ্যা কিটা 4 9 আৰু 10 আছিল আমি তাহাতৰ উৎপাদক কি পালো এটাৰ পালো 2 স্কয়াৰ 2 দুটা পাইছো এটাত পাইছো 3 দুটা এটাত পাইছো 2 আৰু 5 গতিকে ইয়াৰ সৰ্বোচ্চত 3 কেটা আছে দুটা 2 3 আৰু 5 আছে ইয়াত হয়নে ইয়াত 2 দুটা আছে ইয়াত 3 দুটা আছে ইয়াত 2 এটা আৰু 5 এটা গতিকে এই তিনিটাৰ ভিতৰত ইয়াত 2 দুটা ইয়াত 2 নাই ইয়াত 2 এটা গতিকে সৰ্বোচ্চ ক'ত আছে ইয়াতে আছে নে দুটা 2 আছে গতিকে আমি হেতু লম যোনটো সৰ্বোচ্চ হৈ থাকে ঠিক আছে যদি ধৰা ইয়াত অকল এটা 2 আছে আৰু ইয়াত 2 টু দি পাৱাৰ 5 আছে ধৰা 5 ওলালে 5টা 2 পূৰণ হৈ আছে তেনেহলে আমি লসাগুত ইয়াত কি ললহেঁতেন 2 টু দি পাৱাৰ 5 টো ললহেঁতেন ধৰিব পাৰিছা কিন্তু ইয়াত সৰ্বোচ্চ কোনটো হৈ আছে 2 স্কয়াৰ হয়নে গতিকে আমি হেতুৱে লৈছো পূৰণ 3 সৰ্বোচ্চ কোট হৈ আছে সো ইয়াত 3 নাই ইয়াত 3 কেটা আছে দুটা আছে আৰু ইয়াতো 3 নাই গতিকে সৰ্বোচ্চ 3 স্কয়াৰ আছে নে মানে 3 দুটা পূৰণ হৈ আছে নে 3 স্কয়াৰ পূৰণ তাৰ পাছত চোৱা ইয়াত 2 আছে আৰু 5 আছে 2টোটো আমি ললুৱে আৰু 5টো সৰ্বোচ্চ এটাই আছে ইয়াত 5 নাই ইয়াত 5 নাই ইয়াত কেটা আছে এটা আছে একো নাথাকা মানে 1 আছে গতিকে হেতু আমি পূৰণ কৰিম এতিয়া পূৰণ কৰি দিও আমি 2 * 2 = 4 3 3 * 9 5 9 5 * 45 45ৰ লগত আমি 4 পূৰণ কৰি দিও 5 4 * 20 = 0 2 4 4 * 16 17 18 এতিয়া চোৱা আমি তিনিওটাকে পূৰণ কৰি কি পালো 4 9 আৰু 5ক পূৰণ কৰি আমি কি পালো 180 পালো 180 লে আমি পিছত আহিম কিন্তু ইয়াত তোমালোকে লক্ষ্য কৰা 2 কেটা আছে দুটা 3 কেটা আছে দুটা 5ক যদি আমি দুটা কৰি দিও আৰু এটা যদি 5 ইনটু কৰি দিও তেনেহলে 5 কেটা হৈ যাব দুটা হৈ যাব গতিকে ই এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব নে তেতিয়া 2 দুটা আছে 3 দুটা আছে 5 দুটা আছে প্ৰত্যেকটো সংখ্যাই কি হৈ আছে দুটা দুটাকে পূৰণ হৈ আছে দুটা মানে কি হৈ আছে দুটা একে সংখ্যা পূৰণ হৈ আছে 2 ৰ লগত 2 3 ৰ লগত 3 5 ৰ লগত 5 গতিকে গুটেইখিনি যদি আমি পূৰণ কৰি দিও তেনেহলে যোনটো সংখ্যা পাম হেতু সংখ্যা পূৰ্ণবৰ্গ সংখ্যা নহবনে হয় গতিকে ইয়াত কি কমি আছে বাৰু 5 এটা কমি আছে যদি আমি 5 এটা পূৰণ কৰি দিও তেনেহলে কি হৈ যাব 5 স্কয়াৰ হৈ যাব আৰু গুটেই সংখ্যাটো পূৰ্ণবৰ্গ হৈ যাব গতিকে ইয়াত 5 এটা কমি আছে মানে আমি কি গম পালো এই 180 টো ইহতক পূৰণ কৰি পেলাইটো আমি 180 টো পাইছোগে হয় গতিকে 180 টো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা নহব পূৰ্ণবৰ্গ
নহব কিয় পূৰ্ণবৰ্গ নহব কাৰণ তাত 5 এটা কমি আছে বাকি সংখ্যা দুটা দুটাকে আছে কিন্তু 5 কি হৈছে 5 কি হৈছে এটা কমি আছে যদি আমি 180 ৰ লগত এটা 5 পূৰণ কৰি দিও বা ইয়াত যদি 5 এটা বেছিকে বহাই দিও হয়নে ইয়াতে যদি 5 এটা পূৰণ কৰি দিও মানে এখিনি পূৰণ কৰি আমি কিমান পাইছো 180 180 ৰ লগত যদি আমি 5 এটা পূৰণ কৰি দিও তেনেহলে সংখ্যাটো পূৰ্ণবৰ্গ হৈ যাবনে নিশ্চয় হ'ব হয়নে কাৰণ 2 দুটা থাকিব তাত 3 দুটা থাকিব আৰু 5ও দুটা থাকিব এটো পূৰ্ণবৰ্গ নহয় 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো হ'ব কিমান 900 এতিয়া আমি লসাগু কেলে উলিয়ালো মই ফাৰ্ষ্টৰ পৰা আকৌ তোমালোকক ৰিপিট কৰি গৈছো লসাগু কেলে উলিয়ালো মই পিছত তোমালোকক ডিটেইলছত কম বাৰু কিন্তু ইয়াত চোৱা কি দিছে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা কোৱেশ্চনটো হেতু আছিলে যদি আমাক পূৰ্ণবৰ্গ ওয়াৰ্ডটো নিদিলেহেতেন তেনেহলে আমি কি উলিয়াব লাগিলহেতেন লসাগু উলিয়াব লাগিলহেতেন 4 9 আৰু 10 ৰ লসাগু উলিয়ালে আমি কি পাই যাম 4 9 আৰু 10 ৰে হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো পাই গলহেতেন হয় গতিকে আমি সেইমতে আগবাঢ়িলো 4 9 আৰু 10 ৰ লসাগু উলিয়ালো আটাইতকৈ সৰু সংখ্যাটো পাই গলো 4 9 আৰু 10 ৰে হৰণ যোৱা ঠিক আছে ধৰিব পাৰিছা কিন্তু তাত চোৱা আমাক এতিয়া কি খুদিছে আমি সৰু সংখ্যাটো হে পালো কিন্তু হেতুটো পূৰ্ণবৰ্গ হয়নে নহয় আমি গম নাপাও এতিয়া আমি পূৰ্ণবৰ্গ হয়নে নহয় কেনেকে গম পালো চোৱা ইয়াত 2 দুটা আছে 3 দুটা আছে কিন্তু 5 এটা আছে গতিকে সংখ্যাটো পূৰ্ণবৰ্গ নহব প্ৰত্যেকটো সংখ্যাই কি হ'ব লাগিব দুবাৰ দুবাৰ পূৰণ হৈ থাকিব লাগিব মই কি কৈছিলো বৰ্গ সংখ্যা কোনটো হয় যে একেটা সংখ্যাকে দুবাৰ পূৰণ কৰি পোৱা পূৰণফলটো সেই সংখ্যাটোৰ বৰ্গ সংখ্যা বুলি কয় হয়নে গতিকে চোৱা ইয়াত কি হৈ আছে 5 টো এটা আছে গতিকে আমি তাক কিহেৰে পূৰণ কৰিব লাগিব আৰু এটা 5 ৰে পূৰণ কৰিব লাগিব তাৰপৰা আমি গম পাও যে কি হয় সংখ্যাটো পূৰ্ণবৰ্গ নহয় বুলি আৰু তোমালোকে চোৱা হেতুৰ পৰা গম নাপা হেতু নাচালেও তোমালোকে ইয়াত চাইও গম পাব পাৰা ইয়াত 0 কেটা আছে এটা কিন্তু বৰ্গ সংখ্যা বিলাকত কি হয় শূন্য সদায় যুগ্ম সংখ্যক থাকিব লাগে হয়নে দুটা শূন্য থাকিব পাৰিব 4টা 6টা 8টা 10টা 12টা এনেকে থাকিব লাগিব ইয়াত কেটা আছে এটা গতিকে আমি গম পাই গলো তাৰ পৰাও যে সংখ্যাটো কি হয় পূৰ্ণবৰ্গ সংখ্যা নহয় পূৰ্ণবৰ্গ সংখ্যা হ'ব কেতিয়া যদি আমি তাৰ লগত আৰু এটা 5 পূৰণ কৰি দিও হেতুৱে আমি কৰিলো চোৱা 2 স্কয়াৰ 3 স্কয়াৰ আৰু 5 পূৰণ কৰোতে আমি কিমান পাইছিলো 2 স্কয়াৰ 3 স্কয়াৰ আৰু 5 পূৰণ কৰোতে পাইছিলো আমি 180 তাৰ লগত আমি কি কৰিলো আৰু এটা 5 ইনটু কৰি দিলো এতিয়া আমি আনসাৰ পালো 900 গতিকে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো এতিয়া কি হৈ যাব 900 ইয়াত আমি আটাইতকৈ সৰু সংখ্যাটোহে পাইছিলো 180 আটাইতকৈ মন কৰিবা ভালকে ইয়াত আমি পাইছিলো আটাইতকৈ সৰু সংখ্যাটো কিন্তু আমাক খুদিছে কি সৰু পূৰ্ণবৰ্গ সৰুও হ'ব লাগিব লগতে বৰ্গও হ'ব লাগিব গতিকে হেতু হৈ যাব 900 ঠিক আছে এতিয়া আমি আগবাহু নেক্সট কোৱেশ্চনটো লৈ কোৱেশ্চন নম্বৰ 9 ত আছে চোৱা হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা এতিয়া আমি ছুটি হৰণ পদ্ধতি দি কৰিছিলো হেতু কিন্তু কি পদ্ধতি বুলি কয় উৎপাদক বিশ্লেষণ পদ্ধতি আমি উৎপাদকখিনি আগধৰি উলিয়াই লৈছিলো হয়নে তাৰ পাছত একে একে সংখ্যাৰ জোড়া পাতি পেলে দুটা দুটা একে সংখ্যাৰ জোড়া পাতি পেলে আমি তাৰ পৰা এটা এটা লৈছিলো আৰু তাৰ তেনেকৈ আমি বৰ্গমূল উলিয়াইছিলো কিন্তু এতিয়া আমাক কৈছে যে হৰণ পদ্ধতিৰে বৰ্গমূল উলিওৱা কেনেকৈ আগবাঢ়িম চাবা তোমালোকে কিন্তু ছুটি হৰণ পদ্ধতিটো আৰু এই হৰণ পদ্ধতিটোৰ লগত খেলিমেলি নকৰিবা ছুটি হৰণ পদ্ধতিটো আমি কি কৰো কিহৰ কাৰণে ছুটি হৰণ পদ্ধতিটো কৰিছিলো উৎপাদকখিনি উলিয়াই লবলৈ হয়নে গতিকে হেতু হৈছে উৎপাদক বিশ্লেষণ পদ্ধতি আৰু এটো হৈছে হৰণ পদ্ধতি ধৰিব পাৰিছা দুইটা কিন্তু পাৰ্থক্য আছে ডিফাৰেন্ট হয় দুইটা চোৱা ফাৰ্স্ট কোৱেশ্চনটো কি দিয়া আছে 9 নম্বৰৰ ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে 2116 এতিয়া আমাৰ প্ৰথম কাম কি হ'ব তোমালোকে লক্ষ্য কৰিবা আমি এককৰ স্থানৰ পৰা কি কৰিম জানানে দুটা দুটাকৈ জোড়া পাতি পেলাই এনেকে আঁচ এডাল দিম এটা দুটা আৰু এফালে থাকিলে দুটা ধৰিব পাৰিছা প্ৰথম কাম আমাৰ হেতু কি কৰিব লাগিব আমি এককৰ স্থানৰ পৰা আৰম্ভ কৰি দুটা দুটা সংখ্যাকৈ আমি জোড়া পাতি পেলাই কি কৰিব লাগিব ওপৰত চিন এডাল দিব লাগিব ইয়া দুটা সংখ্যা মিলাই পেলাই আমি চিন দিলো তাৰছত বাকি থাকিল দুটা গতিকে দুইটাৰ ওপৰত আমি চিন দিলো ঠিক আছে এতিয়া আমি ইয়াক হৰণ কৰিম হৰণটো কেনেকুৱা হ'ব চাবা মই এখিনি মচি লৈছো নহলে ওপৰৰখিনি লিখিবলৈ ভাগফলটো লিখিবলৈ দিগদাৰ হ'ব তোমালোকে বুজাত অসুবিধা হ'ব চাবা এতিয়া আমি চাব লাগিব যে কি দুটা একে সংখ্যা পূৰণ কৰিলে আমি 21 তকৈ সৰু বা তাৰ সমান সংখ্যা এটা পাওঁ
ধৰিব পাৰিছা কি দুটা একে সংখ্যা পূৰণ কৰিলে আমি ধৰা এতিয়া 4 5 গুণ 20 পাওঁ 21 ৰ ওচৰত একেবাৰে কি আছে 20 আছে কিন্তু কি পূৰণ কৰিলে পাওঁ আমি 5 ৰ লগত 4 পূৰণ কৰিলে হয় দুটা জানো একে সংখ্যা হল নহলে গতিকে হেতু আমি লব নোৱাৰিম আমি কি লব লাগিব কোনখিনি সংখ্যাৰ ভিতৰত লব লাগিব 1 গুণ 1 2 গুণ 4 3 3 গুণ 9 4 4 গুণ 16 5 5 গুণ 25 একে একে সংখ্যা দুটা একে সংখ্যা পূৰণ কৰিলে আমি 21 বা 21 তকৈ সৰু সংখ্যা এটা পাম হেতু চাব লাগিব নহলে তো 4 * 5 কি হয় 20 হয় বা 3 ৰ লগত 7 পূৰণ কৰিলেও আমি কি পাওঁ 21 পাওঁ কিন্তু এই দুটা নহব ভুল হ'ব একে সংখ্যা হ'ব লাগিব এই দুটা একে জানো একে নহয় এই দুটাও কি হয় একে নহয় হেতু কাৰণে ভুল হ'ব ধৰিব পাৰিছা এনেই ভুল নহয় কিন্তু আমি হৰণ পদ্ধতি আগবাঢ়িবলৈ হলে আমাৰ এটো নিয়মে আমি কি চাব লাগিব যে কি দুটা একে সংখ্যা পূৰণ কৰিলে আমি প্ৰথমতে আজ দিয়া সংখ্যাটো পাওঁ ধৰিব পাৰিছা ক্লিয়াৰ নে ইমানখিনলৈকে এতিয়া আমি চাওঁ 1 ৰ লগত 1 পূৰণ কৰিলো 1 2 ৰ লগত 2 পূৰণ কৰিলো 4 3 ৰ লগত 3 পূৰণ কৰিলো 9 4 ৰ লগত 4 পূৰণ কৰিলো 16 5 ৰ লগত 5 পূৰণ কৰিলো 25 হয় গতিকে 5 5 গুণ 25 টো কি হৈছে 21 তকৈ ডাঙৰ হৈ গৈছে হেতু আমি লব নোৱাৰিম আমি কি লব লাগিব 21 তকৈ সৰু বা 21 ৰ সমান গতিকে কি হ'ব 21 তকৈ সৰু 4 4 গুণ 16 টো হ'বনে গতিকে আমি কি লিখিম 4 4 গুণ 16 21 ৰ পৰা 16 গলে বাকি কিমান থাকিব 5 6 5 11 হয় তাৰ পাছত চোৱা আমি কি কৰিব লাগিব 5 তাৰ পাছত এটো তললৈ আনা কামটো পিছত হ'ব হেতু মই কৈ আছো এতিয়া আমি কি কৰিব লাগিব এই সংখ্যাটোৰ লগত 2 এটা পূৰণ কৰিব লাগিব পূৰণ কৰি পেলাই আমি ইয়াত লিখিব লাগিব ঠিক আছে এতিয়া 8 আছে আৰু এটো 5 দেখ কি 8 তকৈ 5 টো সৰু গতিকে আমি কি কৰিব লাগিব 16 ক নমাই আনিব লাগিব আৰু নমালে দুইটাক একেলগে নমাব লাগিব কাৰণ এই চিনডাল দিয়া আছে আমি 1 আৰু 6 এক্সট্ৰা কৰিব নোৱাৰো চিনডালৰ তলত থকা গুটেকিটা অংককে আমি একেলগে তললে নমাই আনিব লাগিব ধৰিব পাৰিছা এতিয়া আমি কি কৰিব লাগিব চাবা ভালকে মন কৰিবা ইয়াত যোনটো অংক দিম সেই অংকটো ইয়াতো দিব লাগিব কি দুটা একে অংক ললে তাক পূৰণ কৰিলে আমি এই সংখ্যাটো পাওঁ হেতু চাব লাগিব মানে 81 ৰ লগত আমি কি পূৰণ কৰিব পাৰিম 1 পূৰণ কৰিব পাৰিম 82 ৰ লগত আমি কি পূৰণ কৰিব পাৰিম 2 পূৰণ কৰিব পাৰিম 83 ৰ লগত আমি কি পূৰণ কৰিব পাৰিম 3 পূৰণ কৰিব পাৰিম 84 ৰ লগত আমি কি পূৰণ কৰিব পাৰিম 4 85 ৰ লগত 5 এটো অংক আৰু ইয়াৰ অংক ইয়াত থকা অংকটো একে হৈছে নে চোৱা ধৰিব পাৰিছা 81 যদি লও তেনেহলে 1 82 যদি লও তেনেহলে 2 83 যদি লও তেনেহলে 83 ইয়াত 3 ধৰিব পাৰিছা কথাটো গতিকে ইয়াত যোনটো অংক লম ইয়াতো আমি হেতুৱে লব লাগিব নিয়ম হেতুৱে গতিকে আমি চাও 81 ৰ লগত 1 পূৰণ কৰিলে 81 2 গুণ 4 8 গুণ 16 নহয় 3 3 গুণ 9 8 3 গুণ 24 নহয় সৰু 4 4 গুণ 16 6 হাতে কৰিলে 8 4 গুণ 32 একে 33 এটোও নহয় তাৰ পাছত আমি চাও 5 5 গুণ 2 8 5 গুণ 40 42 তাৰ পাছত চাও 6 6 পূৰণ কৰি 86 আৰু 6 6 6 গুণ 36 6 3 8 6 গুণ 48 49 50 51 পাই গলো নে 86 ৰ লগত 6 পূৰণ কৰোতে আমি 516 পাই গলো হয় এতিয়া ইয়াত ভাগশেষ কি ওলালে 0 গতিকে ভাগশেষ ওলালে 0 এতেকে 2116 ৰ বৰ্গমূল কি হৈ যাব বৰ্গমূল হৈ যাব 46 ধৰিব পাৰিছা মই নিয়মখিনি লিখাই দিম তোমালোকে চিন্তা কৰিব নালাগে মোৰ নিজৰ ভাষাতে মই তোমালোকক নিয়মখিনি লিখাই দিম যাতে তোমালোকে পিছত চালে বুজি পোৱা এতিয়া আমি আৰু দুটামান কৰো তেতিয়া আমাৰ কি হ'ব ক্লিয়াৰ হ'ব এতিয়া চাও আমি 3 নম্বৰটো কি আছে চোৱা 576 ইয়াত চোৱা তিনিটা সংখ্যা আছে হেতু তিনিটা অংক আছে হেতু কাৰণে মই কৰি দেখুৱাইছো ফাৰ্ষ্টত আমি কি কৰিব লাগিব এককৰ স্থানৰ পৰা আমি দুটা দুটাকৈ জোৰা পাতিব লাগিব বাকি কোনটো থাকিল এটো থাকিলে গতিকে হেতু অকলখৰিয়াকৈ থাকি যাব এতিয়া আমি কি চাব লাগিব প্ৰথম
যে কি দুটা একে সংখ্যা পূৰণ কৰিলে আমি 5তকৈ সৰু বা 5ৰ সমান সংখ্যা এটা পাওঁ ঠিক আছে কাৰণ প্ৰথম আমাৰ ইয়াৰ ওপৰত আজডাল আছে গতিকে আমি ইয়াকে ল'ব লাগিব ঠিক আছে গতিকে আমি কি পাওঁ 2 দুগুণ 4 পাওনে হয় 1 বাকি থাকিলে তাৰপিছত দ্বিতীয় স্টেপ আমাৰ কি আছিলে ইয়াক আমি এটো ইয়াত যোনটো সংখ্যা পাম ভাগফলৰ প্ৰথম সংখ্যাটোক আমি কি কৰিব লাগিব পূৰণ 2 কৰিব লাগিব 2 দুগুণ কিমান 4 হয় 4 ৰে একক হৰণ নাযায় বাকি পিছৰ কথা বাদ দিয়া দেখকে 4 ৰে একক হৰণ যায় জানো নাযায় 4 তকে একটো সৰু গতিকে আমি কি কৰিম 76 দুইটাক একেলগে আমি তললে নমাই আনিম এতিয়া আমি কি কৰিব লাগিব ইয়াত যোনটো সংখ্যা লম ইয়াটো হেতু সংখ্যা লৈ পেলাই পূৰণ কৰিব লাগিব হয় গতিকে আমি চাও পূৰণ কৰি ইয়াত আছে 6 হয়নে গতিকে 2 দুগুণ পূৰণ কৰিলে আমি কি পাওঁ 42 * 42 ধৰা 41 * 1 কৰিটো লাভে নাই কাৰণ 41 এ পাম 42 * 42 হেতু কৰিও লাভ নাই কিয় জানানে আগৰটো মই তোমালোকক বুজাবলৈ কৰিছিলো গতিকে গুটেইখিনি মই তোমালোকক কৰি দেখুৱাইছিলো এতিয়া এইখিনি ট্ৰিক্সও তোমালোকে ইউজ কৰিবা 2 দুগুণ কিমান হয় 4 ইয়াত আছে কিমান 6 গতিকে নহব আমি কি পাব লাগিব ভাগশেষ শূন্য পাব লাগিব গতিকে এটো সম্ভৱেই নহয় হয়নে তাৰছত চোৱা 43 * 3 3 3 গুণ কিমান 9 আছে 6 গতিকে হেতুও নহব 44 * 4 4 4 গুণ কিমান 16 এটো কৰি চাব পাৰি হয় 4 4 গুণ 16 6 হাতে কৈ লেখ 4 4 গুণ 16 একে 17 পাই গলোনে আমি গতিকে ইয়াত 4 দিলু ইয়াতো 4 দিব লাগিব গতিকে কি হৈ গল 176 ভাগশেষ 0 এতেকে 576 ৰ বৰ্গমূল কি হৈ যাব 24 ধৰিব পাৰিছা 576 ৰ বৰ্গমূল কি হৈ যাব 24 ক্লিয়াৰ নে ইমানখিনলৈকে এতিয়া মই তোমালোকে যাতে বুজি পোৱা তাৰ বাবে আৰু এটা কৰি দিছো 2 নম্বৰটো মই কৰি দিও ঠিক আছে 4761 আছে 4761 প্ৰথম কাম আমি কি শেষৰ ফালৰ পৰা আমি দুটা দুটাকৈ জোড়া পাতিব লাগিব হয়নে 47661 এই দুটা হল তাৰ পাছত আমি হৰণ কৰিব লাগিব কি এনেকুৱা সংখ্যাৰে আমি হৰণ কৰিব লাগিব যাতে দুটা একে সেই দুটা সংখ্যা পূৰণ কৰি পেলাই আমি 47 তকৈ সৰু বা 47 ৰ সমান সংখ্যাটো পাওঁ 47 তকৈ সৰু বা 47 ৰ সমান কিন্তু তাতকৈ ডাঙৰ হ'ব নোৱাৰিব গতিকে এতিয়া আমি চাও কি দুটা একে সংখ্যা পূৰণ কৰিলে আমি 47 তকৈ সৰু বা 47 পাওঁ ঠিক আছে 6 6 গুণ কিমান 36 হয়নে 7 7 গুণ কিমান 49 হেতু 7 7 গুণ 49 মানে 47 তকৈ ডাঙৰ হৈ গল গতিকে আমি কি ল'ব লাগিব 6 6 গুণ 36 6 6 গুণ 36 এতিয়া 7 ৰ পৰা 6 গল কিমান বাকি থাকিব 1 4 ৰ পৰা ঠিক গল 1 বাকি থাকিব এতিয়া ইয়াক আমি কি কৰিব লাগিব 2 এটা পূৰণ কৰিব লাগিব 6 দুগুণ 12 হয়নে 12 ৰে 11 ঘৰণ যোৱা কথাই নাহে কাৰণ 12 তকে 11 টো সৰু গতিকে 61ক আমি তললৈ নমাই আনিলো এতিয়া আমি কি চাব লাগিব ইয়াত যোনটো অংক দিম ইয়াতো হেতু দিব লাগিব আৰু সেই গুটেই সংখ্যাটোকে এই অংকটোৰে পূৰণ কৰিলে আমি ভাগশেষ কি পাব লাগিব শূন্য পাব লাগিব গতিকে আমি কৰি যাও আছে কিমান 1 গতিকে 121 * 1 কৰিলে আমি কি পাম 121 এটো কৰি লাভেই নাই ইয়াত আমি 1 পাইছো কিন্তু সংখ্যাটো জানো হেতু হৈছে 1161 আৰু লাগে আমাক 1161 আৰু আমি পাইছো 121 গতিকে নহব 2 ৰে কৰি চাম 2 যদি আমি 122 * 2 কৰি চাও 2 দুগুণ কি 4 নহব কাৰণ ইয়াত আছে 1 তাৰ পাছত 123 3 3 গুণ 9 ইয়াত আছে 1 নহব 124 4 4 গুণ 16 আছে 1 নহব 125 25 পাম 5 পাম হয়নে গতিকে ইয়াত আছে 1 নহব 126 6 6 গুণ 36 6 1 নহব 7 7 যদি লও 127 7 7 গুণ 49 9 ইয়াত আছে 1 নহব তাৰছত 8 8 গুণ 64 9 9 গুণ 81 গতিকে আমি
129 into 9 কৰি চাওঁ এটো ওলাব পাৰে 9 9 গুণ কিমান হ'ব 81 আৰু লাগেও আমাক 1 9 9 গুণ 81 1 8 9 দুগুণ 18 8 26 ৰ 6 2 9 গুণ 9 10 11 পাই গলো নে আমি গতিকে ইয়াত 9 বহিব আৰু ইয়াতো 9 বহিব 1 1 6 1 আৰু ভাগশেষ কি পালো আমি 0 এতেকে 4761 ৰ বৰ্গমূল কিমান হ'ব জানানে 69 ধৰিব পাৰিছা এটো মই বুজাবলৈহে লিখিছো দেই এটো পিছত তোমালোকে মচি দিবা কৰি হোৱাৰ পিছত তোমালোকে প্ৰথম যেতিয়া কৰিবা অংকটো তেতিয়া তোমালোকে তেনেকে পেন্সিলে দিবা পেনেদি লিখি লবা কিন্তু পিছত কাটি থৈ আহিব লাগিব ঠিক আছে পিছত কৰোতে কৰোতে তোমালোকৰ অভ্যাস হৈ যাবকে বাৰু নিলিখিলেও তোমালোকে মনৰ ভিতৰতে কৰি ল'ব পাৰিবা কিন্তু যাতে তোমালোকৰ মনত থাকে হেতু কাৰণে মই ইনটু টুটো কৰি দেখুৱাই দিছিলো ধৰিব পাৰিছা বাকি থকাটো বাকি এটাহে থাকিলগে 4 নাম্বাৰটো বাকি থাকিলগে হেতু তোমালোকে ঘৰত কৰিবা আৰু মই নেক্সট ক্লাছত ইয়াৰ নিয়মখিনি মোৰ নিজৰ ভাষাত মই তোমালোকক দি দিম ঠিক আছে গটিকে ভিডিওটো ৰিপিট কৰি চাই তোমালোকে নিয়মবোৰ বুজিবলৈ চেষ্টা কৰিবা আৰু চেষ্টা কৰি পেলে সেই বাকি থকা অংকটো তোমালোকে কৰিবা আৰু মই নেক্সট ক্লাছত ইয়াৰ নিয়মখিনি তোমালোকক মোৰ নিজৰ ভাষাত লিখাই দিম ঠিক আছে তেনেহলে আজিলৈ ইমানতে এৰিছো তোমালোকক নেক্সট ক্লাছত ইয়াৰ পিছৰখিনি আমি আলোচনা কৰিম ঠিক আছে ধন্যবাদ